হে দোস্তু আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকক লৈ আহিছোঁ চাওক ওলালেচোন 10 পইচা কাম কৰা নাই ভাত খুৱাব বোলে এয়া চাওক কাপোৰ দেখিছেনে কি কাপোৰ এইবিলাক কমেণ্ট কৰি জনাবচোন নাচ নাচ নহয় নাচ নাচ ক'ব লাগিব নেকি আমি কাপোৰ জাপিম আপোনালোকে চাবচোন এতিয়া 5 মিনিটলৈকে দেখা পাব আমার তারে মেখলা গেলা সালে কি ভালো লাগে স্পষ্ট নহয় মেশিন যে এই ফুল গেলা ভালোই লাগে আমার হয় নেকি আমার মেশিনে গেলা সেটা দেখা হয়েছে উজনি অসম যাব নালাগে নামনি অসম যাব নালাগে মধ্য অসমত আমি বনাই আছো যোগাযোগ কৰিব জাপি লাগে না খুপৰি লাগে ক ফুলকেইটা দেখাই দিয়াচোন ক'লা ফুল ৰঙা ফুল হালধীয়া ফুল ভিডিওটো এৰি দিব দেই ভণ্টি ভিডিওটো এৰি দিবই গম পাবা ক'লা ফুল ফুলৰ বুটাকেইটা কালাৰকেইটা দেখাই দিয়া কোনটো কি বস্তু কৈ দিয়া দিছে এটা জাপাই নাই হাতী আৰু মাখি কাপোৰ জাপি আছে চাবি কাপোৰ ফাটি যাব দেখিছে এইটো টচ মুগা বুলি কয় দেখিছেনে এইখিনি কাপোৰ আছে জাপিব লাগিব ফুলটো একেই পাৰ্বতীটো ডিজাইন বেলেগ এইটো এটা আছে আপোনাৰ এইটো এটা আছে কুলাৰ হ'ব দেখিছে এক্সট্ৰা মেখেলা এইখিনি জাপিব আছে আমি জাপি আছোঁ আপোনালোকক শালখন দেখুৱাম অলপ পিছত ভিডিঅ'টো চাই থাকক ডিজাইনবিলাক চাওক মাজতে এইটো জাপি বুটা হ'ব আৰু সেইটো এইটো কি কয় মই পাহৰিয়ে থাকোঁ অঁ মগৰ এইখন কাপোৰ চাওক এইখন সম্পূৰ্ণ ফুলটো চাই লওক কি ধুনীয়া স্পষ্ট হৈছে এখন চাদৰ হয় মাজত এনেকুৱা থাকিব ন কাপোৰখন আমি জাপি লওঁ টিপ টপ দেখিলে নাহো বুলি নকবা জানৈ চাওকচোন আপোনালোকে শালখন এয়া বনাই থকা হৈছে বৰ্তমান মাৰ মাৰি পেলাই বান্ধি আছে নতুনকৈ আৰম্ভ কৰিছোঁ এয়া চাওক বাতি কাটা হৈছে এয়া ফ্ৰেম বনাই থোৱা হৈ আছে অকণমান আন্ধাৰ এইফালে চাওকচোন এইটো মেচিনটো আপোনালোকে দেখা পাইছে নে নাজানো ফুলৰ বৌ ফুল কাট ফুলটো তাতে হ'ব সম্পূৰ্ণ এখন এই আছে বই থৈ দিয়া হৈছে দেখিছে নহয়
এই আমাৰ বাইদেউ লাগি আছে। কোনো উজনি অসম নহয়, নামনি অসম নহয়, আমাৰ মধ্য অসম নগাঁও ডিষ্ট্ৰিক্টত আমি বনাই আছোঁ। আমাৰ বাইদেউ আগতে হাজোৰাম দিয়াত কৰি থকা ছোৱালী হয়, এতিয়া ঘৰৰ ওচৰতে পাইছে, লাগি আছে। ইহঁত খঙাল, চাচোন ছোৱালীজনী কিমান মুখখন কিমান খঙাল, সেইবোৰ চাওঁ নেচাই, বিৰাট খঙাল। তোক উঠা নাই দে, তোৰ মুখখন অহাই নাই এতিয়া ভিডিঅ'ত। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো ইমানতে ৰাখিছোঁ। কাপোৰ লাগিলে আপোনালোকে যোগাযোগ কৰিব পাৰে এইটো নম্বৰত। ফুলখিনি দেখুৱাই দিছোঁৱেই, আৰু নতুন নতুন কাঠ অনা হৈছে। এই 2 এদিনৰ পিছত নতুন নতুন ফুলৰ ডিজাইনৰ কাপোৰ বোৱা হ'ব। লাগিলে যোগাযোগ কৰিব, মোৰ নম্বৰটো ইয়াত দি দিম।